বন্ধুসকল আপোনাৰো চৰকাৰী ঘৰৰ নাম অহা নাই নেকি 3,80,000 মানুহৰ নাম ৱেটিং লিষ্টত আছে যিসকলৰ এই ৱেটিং লিষ্টখনত নাম আছে তেওঁলোকে সেপ্টেম্বৰ মাহৰ ভিতৰতে ঘৰ লাভ কৰিব যিহেতু যোৱাকালি মুখ্যমন্ত্ৰীয়ে সেপ্টেম্বৰ মাহৰ ভিতৰতে 3,80,000 কৈ লোকক নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ কথা কৈছে আৰু ইতিমধ্যে এই ৱেটিং লিষ্টখনো প্ৰকাশ পাইছে এই ৱেটিং লিষ্টখন কেনেকৈ চাব সম্পূৰ্ণ এই ভিডিঅ'টোত জানিব পাৰিব যদি মোৰ চেনেলটোলৈ আপোনালোক নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ৱেটিং লিষ্টখন চাবৰ কাৰণে ভিডিঅ'ৰ ডেসক্ৰিপচনত এই পেজখনৰ লিংকটো দিয়া আছে তাত ক্লিক কৰি আপোনালোকে এই পেজখনলৈ আহিব পাৰিব ইয়াত আপোনালোকে চাব ৰাইট সাইডে তিনটা লাইন দেখিছে ইয়াত ক্লিক কৰিব নেক্সট আপোনালোকে 2 নম্বৰ অপচনটো যত আৱাজ অফ লিখা আছে ইয়াত ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব ইয়াত আপোনালোকে চৰকাৰী ঘৰৰ ৰিলেটেড সকলো ধৰণৰ লিষ্ট চেক কৰিব পাৰিব নেক্সট আপোনালোকে অপচন এৰ 2 নম্বৰটো ক্লিক কৰিব নেক্সট আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ এখন ওপেন হ'ব ইয়াত আপোনালোকে নিজৰ এড্ৰেছটো ফিলআপ কৰিব লাগিব ফাৰ্স্ট আপোনালোকে অল ষ্টেটৰ জায়গাত নিজৰ ষ্টেটটো সিলেক্ট কৰি ল'ব নেক্সট নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব নেক্সট আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ আন্ডাৰত যোনটো ব্লক পৰে ব্লকটো সিলেক্ট কৰি ল'ব আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নামটো সিলেক্ট কৰিব তলত আপোনালোকে দেখা পাইছে কেপচা এটা দিয়া আছে ইয়াত প্লাস মাইনাস যিকোনো থাকিব পাৰে আপোনালোকে শুদ্ধকৈ এটো ফিলআপ কৰি তলত সাবমিট বটনত ক্লিক কৰিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ গাঁও পঞ্চায়তৰ সম্পূৰ্ণ লিষ্টখন আহি যাব এই লিষ্টখন আপোনালোকে ডাউনলোড কৰিও ল'ব পাৰে ইয়াত আপোনালোকে প্ৰথম দেখিছে ভিলেজ আপোনালোকৰ নিজৰ গাঁওখনৰ নাম বিচাৰি ল'ব ইয়াত নেক্সট আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো থাকিব তাৰ পিছত গাঁওখনৰ নাম বিচাৰাৰ পাছত আপোনালোকে নিজৰ নামটো চাব পাৰিব ইয়াত আপোনালোকৰ গাঁৱত কাৰ নাম আহিছে কোনে কোনে ঘৰ পাইছে কাৰ ৱেটিং লিষ্টত আছে সম্পূৰ্ণ চেক কৰিব পাৰিব ইয়াত যি সকলৰ অলৰেডি সেংচন হৈ গৈছে তেওঁলোকৰ সেংচন নম্বৰটো দিয়া আছে কিমান টকা সেংচন হৈছে হেতু দিয়া আছে লগতে কিমানটা ইনষ্টলমেন্ট হুমালে তাৰো ডিটেইলছ দিয়া আছে লগতে যি সকলৰ সেংচন বৰ্তমানলৈকে হোৱা নাই তেওঁলোকৰ এনে ধৰণে প্ৰপ'জ সাইট দেখাই আছে এই প্ৰপ'জ সাইট হৈ থকা বিলাকৰ অলৰেডি ভেৰিফাই হৈ গৈছে যেহেতু সেপ্টেম্বৰ মাহৰ ভিতৰতে নতুনকৈ 3,80,000 ঘৰ দিয়াৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে এই প্ৰপ'জ সাইট হৈ থকা বিলাকৰ সেপ্টেম্বৰ মাহৰ ভিতৰতে সেংচন হৈ যোৱাৰ চান্স আছে যদিহে আপোনাৰো নামটো এই ৱেটিং লিষ্টখনত আছে আৰু প্ৰপ'জ সাইট দেখাই আছে তেন্তে আপুনি সেপ্টেম্বৰ মাহৰ ভিতৰতে ঘৰ লাভ কৰিব পাৰিব আৰু যি সকলৰ এই ৱেটিং লিষ্টখনত নাম নাই তেওঁলোকে নতুনকৈ এপ্লাই কৰিব লাগিব নতুনকৈ কেনেকৈ এপ্লাই কৰিব কি প্ৰসেস সম্পূৰ্ণ নেক্সট ভিডিঅ'ত জনাই দিয়া হ'ব আপোনালোকে কমেন্ট কৰিব জানিব বিচাৰিলে আজিলৈ ইমানে ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ লগতে চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ল'ব